আজি একাংশ ট্ৰলাৰক মই কাপোৰ ধোৱা দি ধুম। ট্ৰল কৰাৰ আগত তোমালোকে এটা বস্তু মনত ৰাখিবা, আগৰ কথা মই ক'ব নাযাওঁ। আজিৰ তাৰিখত অসমত আছাম ৰিভিউ মাষ্টাৰ আহি গৈছে। একাংশ ট্ৰলাৰে কোনো জ্ঞান নৰখাকৈ কি কি কমেণ্ট কৰিছে আপোনালোকে জানিব বিচাৰিবনে? আজি একাংশ ট্ৰলাৰক মই কাপোৰ ধোৱা দি ধুম। শুনিছানে ভালকে? এই যে ট্ৰল কৰি থাকে এনেকুৱা কিছুমান ল'ৰা বা ছোৱালী বা যোনে নহওক, মই কাপোৰ ধোৱা দি ধুম, মুখৰ বাক্যৰে মই ধুম তেওঁলোকক। কিন্তু তাৰ আগতে স্মৃতিৰেখা সোণোৱাল, তোমাক মই ধন্যবাদ জনাইছোঁ যে তুমি ইমান ধুনীয়াকৈ, তুমি কোন মই নাজানো, কিন্তু হিকটি বিহু ভাইৰেল হৈছে। হিকটি বিহু বুলি কয়, কিছুমানে হেকটি বিহু বুলিয়ে কয়, মোৰ ভালদৰে নোলায় বাৰু মুখেৰে, সেইবাবে মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ। এই হিকুটি বিহুনো কি হয় প্ৰথমতে এবাৰ চাই লওক। পালে হিকুটি বিহু, কোনোবাই কয় হেকুটি বিহু, বাৰু যি নহওক, ভাষাৰ উচ্চাৰণত খেলি মেলি থাকি যাব পাৰে মানুহৰ ৰাইজৰ। এতিয়া মই কথাটো আহিছোঁ, এই যি হেকুটি বিহু আপোনালোকে দেখা পাইছে ন, এয়া এক আপুৰুগীয়া সম্পদ হয়। প্ৰায় আজিৰ দিনত প্ৰায় বিলুপ্তি ঘটিছে। মানে এক প্ৰকাৰ চৰ্চা, যিহেতু আগতকৈ চৰ্চা যথেষ্ট কমিছে, কিন্তু আমি আগতে শুনিছিলোঁ, আমাৰ আইতাহঁতৰ মুখতে শুনিছিলোঁ বা বহু বয়োজ্যেষ্ঠ লোকৰ মুখত শুনিছোঁ হেকুটি বিহুৰ কথা। আমাৰ যিহেতু অলপমান বয়স হ'ল, সেইবাবে আমি কিছুমান কথা মনত আছে, কিন্তু বৰ্তমান জেনেৰেশ্যনৰ বহুতে নাজানে। আৰু এই ছোৱালীজনী স্মৃতিৰেখা সোণোৱাল, তাইও বৰ্তমানৰ জেনেৰেশ্যনৰ এজনী ছোৱালী, আৰু যি এই বিলুপ্ত প্ৰায় যি ঘটিছে হেকুটি বিহু, এই বিহুটোক তাই এই ভিডিঅ'টো যে প্ৰস্তুত কৰিলে, ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈছে। আৰু কি হ'ব লাগিছিলে, এই ভিডিঅ'টো যিহেতু আপাৰ আছাম, বিশেষকৈ শদিয়া অঞ্চলত, এই বা তিনিচুকীয়া জিলাৰ কিছু অঞ্চলত এই বিহুটোৰ প্ৰচলন বহুত আছে। ধেমেলীয়া সুৰত বয়সস্থ লোকসকলে এই হেকুটি বিহু গাইছিলে বুলি আমি যিমান দূৰলৈ গম পাওঁ, যদি মোৰ ভুল হোৱা নাই। বহুজনে চাগে ক'ব সেয়াই ঠিক হয় কথাটো, বাৰু যি নহওক, কথাটো হৈছে স্মৃতিৰেখা সোণোৱাল, তাই এই হেকুটি বিহু তাই গালে। তাৰ পাছত কি হ'ল, তাই এই যি আপুৰুগীয়া যি বিহু, তাই পুনৰ তাই ছ'চিয়েল মিডিয়াত তাইৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু একাংশ ট্ৰলাৰে কোনো জ্ঞান নৰখাকৈ কি কি কমেণ্ট কৰিছে আপোনালোকে জানিব বিচাৰিবনে? এই ল'ৰাটোৱে লিখিছে, বঢ়িয়া হৈছে, টকা দিছোঁ চাহ খাই ল'বি, 10 টকা দিছোঁ চাহ খাই ল'বি। আকৌ সিদ্ধাৰ্থ দেওৰজা নামৰ আৰু এজন ল'ৰাই লিখিছে, কিয় কষ্ট দিছা বাৰু, মৰম লগা ছোৱালীজনী সাধাৰণভাৱে গালে হয়। আকৌ বিতুপৰ্ণ মেধি নামৰ কোনোবা ভাইটি নে দাদা নাজানো মই, লিখিছে হেকটিটো অলপ বেছিকৈ দিলে। তাত আকৌ কিছুমানে হাঁহি থাকে, স্মাইলিও দিছে। এটা ভাইটিয়ে লিখিছে, কৌশিক দি চেইন স্মকাৰ, কি হৈছে বুলি কৈ হাঁহিছে। আকৌ বিশ্ব দাস নামৰ এটা ল'ৰাই লিখিছে, বাইদেউ পানী অলপ খাই লওক। হীৰক জ্যোতি বৰাই লিখিছে, কান্দি কান্দি গোৱা বিহু নেকি এইবোৰ, কান্দি কান্দি বিহু এটা দিবা। আকৌ হাঁহিছে। আচলতে এইটো কেনেকুৱা মেণ্টেলিটি? প্ৰথমতে মই ক'ব বিচাৰিছোঁ, মানুহৰ জ্ঞান নাথাকিব পাৰে কিবা এটা কথাটো, কিবা এটা বিষয়ত, সেইটো ডাঙৰ কথা নহয়। কিন্তু জ্ঞান নাই বুলিয়ে যে আপুনি কোনো ৰিচাৰ্চ নকৰাকৈ খালি ট্ৰলিঙত থাকে, এই ছোৱালীজনীয়ে যি সময়ত আজিৰ প্ৰজন্মত বহুতে ৰিলছ বনাই সময় অতিবাহিত কৰিছে, গান গায়, বলিউডৰ গান গায়, তেনে অৱস্থাত তেনে সময়ত এই ছোৱালীজনীয়ে ইমান ধুনীয়াকৈ হেকুটি বিহু গাইছে, যি আপুৰুগীয়া হেকুটি বিহু, যি আজিৰ দিনত প্ৰচলন নাই, তেনেকুৱা এটা বিহু গাইছে। কিন্তু তাৰ আগতে মই এই বিষয়ে আকৌ যাম, কিন্তু মই আৰু এটা কমেণ্ট দেখাব বিচাৰিছোঁ। জুবিন অনুৰাগী বিকাশ নাথ, এই ল'ৰাজনৰ নাম দেই, জুবিন অনুৰাগী বিকাশ নাথ, এওঁ লিখিছে, এনেকুৱা অৱস্থাত অলপ নেমু টেঙা আৰু হালধি গুড়া পানীৰ লগত মিহলাই ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ আগতে দুটোপাল কৰি খাই ল'ব, চাব আপোনাৰ হেকুটিৰ লগত আপোনাৰ, নকওঁ বাকীখিনি মই ক'ব নোৱাৰোঁ বাৰু, যি নহওক। ইমান নিকৃষ্ট এটা কমেণ্ট দিছে এই ল'ৰাটোৱে। ল'ৰাটোৰ নাম জুবিন অনুৰাগী বিকাশ নাথ। ভাইটি শুনা, তোমাৰ নামৰ আগত তুমি জুবিন অনুৰাগী লিখি দিছা, তাৰ অৰ্থ এইটো নহয় যে তুমি জুবিন দা হ'ব পাৰিবা।
জুবিন দাই হেকুটি বিহুৰ বিষয়ে কি কৈছিলে তুমি জানিব বিচাৰিছানে জুবিন দা নিজেও ইমপ্ৰেছ হৈছিলে হেকুটি বিহুক লৈ শুনি লোৱা তুমি যেতিয়া জুবিন দাই গম পালে হেকুটি বিহু কি হয় চাই লোৱা এই ভিডিঅ' কিন্তু হেকুটি বিহু হিকটি বিহু সেইটো কোনে গাইছে এইটো এইটো শদিয়া চাইডে গায় আৰু এইটো কেছেটত উলিওৱা নাই কোনো কেছেটো গাইছে আমাৰ কৃষ্ণমণি চুতীয়া তেখেতে গাইছে প্ৰতিমাৰী বিহু গায় হাছিয়া হাছিয়া বিহু গায় নি কিবা আছে নি তেনেকুৱা হিকটি বিহু উলিয়াইছে তাৰপিছত আকৌ হাঁচি মৰা বিহু উলিয়াব তাকে হা হিকটি বিহু আকৌ কৈছে আকৌ বৰ ইণ্টাৰেষ্টিং বস্তু চাওঁ দেখা পালা যাক গুৰু মানা জুবিন দা যদি গুৰু মানিছা তেতিয়া তেওঁৰ মতে তেওঁ কি ধৰণৰ তেওঁৰ চিন্তাধাৰা সেয়াও জানিবলৈ চেষ্টা কৰা তেওঁ এজন শিল্পী আৰু জুবিন দাই নিজে হেকুটি বিহু যেতিয়া গম পালে হেকুটি বিহু নামৰ এটা বিহু আছে তেওঁ খুবেই ইণ্টাৰেষ্টিং বুলি ক'লে আৰু জানিবলৈ চেষ্টা কৰিলে আৰু মই পুনৰ মই ট্ৰলাৰখিনি মই আকৌ কৈছোঁ যে এনেধৰণে যি তোমালোকে যি ট্ৰলছ কৰিছা ট্ৰল কৰা কেতিয়াবা কিছুমান সৰু বস্তু ধেমালি কিন্তু যেতিয়া কোনোবা তোমালোকে যদি নিজৰ জাতীয় সত্তা নাজানা তোমালোকে নিজৰ জাতিক চিনি নোপোৱা তোমালোকে নিজৰ মাটিক চিনি নোপোৱা তোমালোকে তোমাৰ ভাষাক চিনি নোপোৱা তোমালোকে কিহৰ অসমীয়াহে হ'ব পাৰে তোমালোকে ইংৰাজী মাধ্যমত পঢ়িছা বা বেলেগ কোনোবা মাধ্যমত পঢ়িছা বা হয়তো এনেকুৱা হ'ব পাৰে তোমালোকৰ ঘৰৰ ওচৰত অসমীয়া মানুহ নাথাকিব পাৰে কিন্তু ইয়াৰ অৰ্থ এয়া যে তুমি তোমাৰ মাক চিনি নাপাবা চিনি পাবলৈ চেষ্টা কৰা নিজৰ ভাষাক নিজৰ জাতিক নিজৰ জননীক নিজৰ মাটিক চিনি পাবলৈ চেষ্টা কৰা আৰু এনেদৰে যদি স্মৃতি ৰেখাৰ দৰে কোনোবা ছোৱালীয়ে যদি এনেকুৱা যদি আগবাঢ়ি গৈছে তেতিয়াহ'লে ট্ৰল নকৰিবা কাৰণ ট্ৰল কৰাৰ আগত তোমালোকে এটা বস্তু মনত ৰাখিবা আগৰ কথা মই ক'ব নাযাওঁ আজিৰ তাৰিখত অসমত আছাম ৰিভিউ মাষ্টাৰ আহি গৈছে